এটা বহু ডাঙৰ গোল্ডেন অপৰচুনিটি আৰু এই বিশেষ সুযোগটো যদি আপুনি এটা বিশেষ সিস্টেমত গ্ৰহণ কৰে আৰু সেই সিস্টেমটো কি মই ভিডিঅ'টোতে কৈ আছোঁ আপোনালোকক তেতিয়াহ'লে আপুনি ভাবিব নোৱাৰা ধৰণে ইনকাম কৰাৰ এটা গোল্ডেন চান্স এইটো যিটো নেকি বাৰে বাৰে পোৱা বস্তু নহয় আজিৰ পৰা 5 বছৰমান আগত এনেকুৱা এটা সুযোগ আহিছিল যিসকলে সেই সুযোগ ধৰিলে তেওঁলোকৰ কেনেকুৱা বেনিফিট হৈছিলে আমি এই ভিডিঅ'টোতে ডিছকাছ কৰিম এতিয়া আহিছে এই সুযোগটো নেক্সট কেতিয়া আহিব এইটো কোনেও ক'ব নোৱাৰে অৰ্থাৎ ওৱান্স ইন এ লাইফ টাইম অপৰচুনিটি বুলি ধৰি লওক আৰু পাৰিলে এই সুযোগটো নেহেৰুৱাব কাৰণ আকৌ কৈছোঁ এনেকুৱা সুযোগ বাৰে বাৰে পোৱা নাযায় গতিকে সুযোগটো কি হয় আৰু এইটো গ্ৰহণ কৰাৰ বিশেষ সিস্টেমটো কি হয় যাতে আপুনি ম্যাক্সিমাম বেনিফিট পাব পাৰে এই ভিডিঅ'টোতে গোটেইখিনি কথা ডিছকাছ কৰিব লৈছোঁ গতিকে ইউটিউবত ফেচবুকত বহুত সময় নষ্ট কৰিছে কিন্তু এই ভিডিঅ'টোৱে হয়তো আপোনাক বহুত হেল্প কৰিব গতিকে পাৰিলে ভিডিঅ'টো স্কিপ নকৰাকৈ কমপ্লিটলি চাব যাতে কাৰণ এইটো আধৰুৱাকৈ চোৱা বস্তুৱে জানি লোৱা বস্তুৱে নহয় আচলতে চ' কমপ্লিট কথাখিনি জানি লওক এই যেটো সুযোগ আসলতে আহিছে যে ইৰাণ আমেৰিকাৰ যুদ্ধ বৰ্তমান ইজৰাইলৰ এই যুদ্ধৰ পৰা অৰ্থাৎ আপুনি ভাবিব পাৰে যুদ্ধ মানে বেয়া নিগেটিভ নিউজ সুযোগ কেনেকৈ হ'ব পাৰে আৰু কথা সেইখিনিতে যে এই যুদ্ধৰ বেয়া খবৰবোৰৰ মাজতে এই গোল্ডেন চান্সটো আহিছে এই চান্সটো হৈছে যে চাওক আমাৰ ভাৰতত বহুতো ডাঙৰ ডাঙৰ কোম্পানী আছে কিছুমান সৰু কিছুমান ডাঙৰ কিছুমানৰ একচুৱেলি কোম্পানীতে খেলি মেলি কিন্তু এনেকুৱা কিছুমান কোম্পানী আছে যিবোৰৰ লোন নাই মেনেজমেণ্টৰ খেলি মেলি নাই বছৰ বছৰ ধৰি প্ৰফিটেবল হৈ আহি আছে কিন্তু কোম্পানীৰ কোনো প্ৰব্লেম নোহোৱাকৈ আমাৰ যি যুদ্ধৰ খবৰ এই যুদ্ধৰ খবৰবিলাকৰ বাবে এই কোম্পানীবিলাকৰ শ্বেয়াৰৰ ভেলু আজি 1200,000 টকাৰ পৰা হয়তো 300-400 টকা পাইছেগৈ কিছুমান কোম্পানীৰ মই আকৌ কৈছোঁ যিবোৰ ফাণ্ডামেণ্টেলি ষ্ট্ৰং কোম্পানী অৰ্থাৎ ক'বলৈ গ'লে ভাল বস্তু আধা দামত পোৱা হৈ আছে তেনে ক্ষেত্ৰত এই সময়ত যদি আপুনি এই শ্বেয়াৰবিলাক যদি অলপ অলপকৈ কিনিব পাৰে তেতিয়াহ'লে ভাবি চাওক কিমান লাভ হ'ব পাৰে এতিয়া আপুনি ভাবিব পাৰে যে লাভ কেনেকৈ হ'ব শ্বেয়াৰ মাৰ্কেটত ডাউনেই হৈ গৈ আছে আৰু ডাউন হ'ব পাৰে অবভিয়াছলি এইখিনিতে কথাটো আছে লাষ্ট 5 বছৰ আগত কোভিডৰ সময়ত এনেকুৱা হৈছিলে 500-400 টকীয়া শ্বেয়াৰৰ ভেলু 100-150 টকা পাইছিলেগৈ মানুহৰ মাজত পেনিক চিটুৱেশ্যন ক্ৰিয়েট হৈছিল মানুহে শ্বেয়াৰ বেচিছিল কিন্তু একাংশ বুদ্ধিয়ক মানুহে সেই সময়ত শ্বেয়াৰ কিনিলে আৰু তাৰ নেক্সট এবছৰ 2 বছৰ পিছত সেই শ্বেয়াৰৰ ভেলু কিমান হৈছিলগৈ আমি এই ভিডিঅ'টোতে চাম এতিয়া কথা হ'ল এতিয়াও তেনে এক সুযোগ আহিছে কিন্তু এই সুযোগটো গ্ৰহণ কৰিব লাগিলে এটা কথা যে ইতিমধ্যে মই ক'লোৱেই 1200,000 টকাৰ বস্তুটো আজি যদি 500-400 হৈছেগৈ তাৰ মানে এইটোতো আৰু কমিব পাৰে তেনেকুৱা এটা কুৱেশ্যন আপোনাৰ মনলৈ আহিব পাৰে আৰু এইটো এটা সঠিক কথা ফৰ এক্সাম্পল আপোনাৰ লগত যেনিবা 1 লাখ টকা এটা আছে আপুনি ইনভেষ্ট কৰিব বিচাৰিছে 500,000 টকাত যদি 1,000-1,200 টকাৰ বস্তু এটা পাইছে আপুনি যেনিবা 1 লাখ টকাৰে কিনি ল'লে দেখিলে যে যুদ্ধ অলপ দীঘলীয়া হ'ল আৰু এই বেয়া নিউজবোৰ আহিয়ে আছে যাৰ বাবে যুদ্ধৰ এই বিভীষিকাৰ মাজত আৰু মাৰ্কেট ডাউন হৈ গ'ল মানে আপুনি 1,000-1,200 টকাৰ বস্তু 500 টকাত পাই 40ত কিনি ল'লে ই আৰু কমি গ'ল এনেকুৱাটো হ'ব পাৰে সেইবাবে এই ক্ষেত্ৰত যেটো সিস্টেম হেতু হৈছে যে কি যেনেকৈ আমি মিউচুৱেল ফাণ্ডত SIP কৰোঁ তেনেকৈ আমি ষ্টকত SIP কৰিব পাৰোঁ ভাল ফাণ্ডামেণ্টেলি ষ্ট্ৰং ষ্টকত মানে আপুনি আজি যেনিবা 10,000 টকাৰ ষ্টক কিনিলে নেক্সট সপ্তাহত আপুনি আকৌ অলপ কিনক অৰ্থাৎ যদি দাম কমি গৈ থাকে তেতিয়াহ'লে আপুনি আৰু কম দামত পাই আছে আপোনাৰ এভাৰেজ প্ৰাইচটো কমি গৈ থাকিব যেতিয়া মাৰ্কেট লাহে লাহে ওপৰলৈ যাবলৈ ষ্টাৰ্ট হ'ব আপোনাৰ প্ৰফিট হোৱাৰ চান্সটো বাঢ়ি যাব বেছি কিন্তু আপুনি আজি একেদিনে যদি গোটেইখিনি ইনভেষ্ট কৰি দিলে হয়তো আৰু কমিব পাৰে গতিকে সেই ৰিস্কটো ল'ব নালাগে এটা সিস্টেমেটিক ইনভেষ্টমেণ্ট প্ল্যান হিচাপে আপুনি ইনভেষ্ট কৰাৰ বাবে এইটো এটা ডাঙৰ সুযোগ এতিয়া ফৰ এক্সাম্পল মই এটা ষ্টক লৈছোঁ মই ষ্টকটোৰ নামটো দেখুৱাব নোৱাৰোঁ ইয়াত কাৰণ এইটো ছাজেষ্ট কৰাৰ নিচিনা হ'বগৈ কথাটো জাষ্ট মই চাৰ্টৰ এক্সাম্পলটো দিছোঁ চাওক এই সময়খিনি আছিলে 2019ৰ সময় 2019ৰ পৰা হঠাৎ মাৰ্কেট ডাউন আৰু এই শ্বেয়াৰটোৰ ভেলু ক'ৰ পৰা ক'লৈ গৈছিলে চাওক আৰু এই সময়ত যিয়ে কিনিলে আজি চাওক কিমান গুণ বাঢ়ি গ'ল এতিয়া যদি প্ৰাইচ চাই আপুনি দেখিব যে ইয়াত 2018ৰ সময়ত 176 আছিলে প্ৰাইচ ডাউন হৈ কোভিডৰ টাইমত হ'লগৈ 64 আৰু তাৰপিছত আজি জাষ্ট 2023ত 475 টকা আৰু আজিৰ ডেটতো 300 টকাৰ ওপৰত আছে অৰ্থাৎ এনেকুৱা সিচুৱেশ্যন কিছুমানত আমি এনেকুৱা ভাল ভাল ষ্টক যদি কিনিব পাৰোঁ আমাৰ লাভ হোৱাৰ চান্সটো বেছি থাকে মই আকৌ কৈছোঁ মাৰ্কেটত ৰিস্ক থাকিবই ৰিস্ক যোনে ল'ব পাৰিব তেওঁৱে পইচা বনাব পাৰিব ইয়াত গতিকে
এনেকুৱা কিছুমান ভাল ফাণ্ডামেণ্টেলি ষ্ট্ৰং ষ্টক আপোনালোকে বাছি লৈ ইনভেষ্ট কৰাৰ এইটো বেষ্ট টাইম